হেল্ল' ষ্টুডেণ্ট, তোমালোকৰ কাৰণে আজি আমি হাতৰ লিখা সুন্দৰ আৰু দ্ৰুত কৰাৰ কাৰণে কিছুমান সিক্ৰেট টিপছ লৈ আহিছোঁ আৰু এই সিক্ৰেট টিপছখিনি যদি তোমালোকে ফ'ল' কৰা তেন্তে তোমালোকে পৰীক্ষাত বহুত ভাল মাৰ্কছ পোৱাৰ সম্ভাৱনা কিন্তু বাঢ়ি যাব। লগতে তোমালোকে এক্সামিনাৰক ইমপ্ৰেছ কৰিব পাৰিবা আৰু তেতিয়া তোমালোকে পৰীক্ষা বহীত নম্বৰ বেছি আনিব পাৰিবা। তো তাৰ আগতে তোমালোকে আমাৰ এই চেনেলত যদি আজি নতুন আহিছা তেন্তে তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনে ধৰণৰ ভিডিঅ'বোৰ তোমালোকে সদায় পাই থাকা। নাম্বাৰ 1 হৈছে অলৱেজ ট্ৰাই টু হোল্ড ইউৰ পেন সফ্টলি। তো তোমালোকে হাতৰ লিখা ভাল আৰু বেয়া হোৱা ডিপেণ্ড কৰে আমাৰ কলম ধৰাৰ ষ্টাইলৰ ওপৰত। কলম টানকৈ ধৰিলে আমাৰ দুটা সমস্যাই দেখা দিয়ে। এটা হৈছে তোমালোকে যদি কলম টানকৈ ধৰা অলপ লিখাৰ পিছতেই চাবা তোমালোকৰ হাত বিষাব, হাতত পেইন হ'ব আৰু তেতিয়া তোমালোকে লিখা কণ্টিনিউ কৰি যাব নোৱাৰা। আৰু 2 নম্বৰ সমস্যাটো হ'ল যে আমি যেতিয়া কলম টানকৈ ধৰি লিখোঁ তেতিয়া কিন্তু আমাৰ লিখাবোৰ নেক্সট পেজত অপজিট পেজত কিন্তু চাপ খাই যায় আৰু তেতিয়া কিন্তু আমাৰ বহীখন পৰিপাটি নহয়, লেতেৰা দেখায় আৰু দেখাটো ভাল নেদেখি। তো আমি যেতিয়া কলমটো টানকৈ লিখিম তেতিয়া আমাৰ পিছৰ পৃষ্ঠাত সেই কলমৰ লিখাখিনি চাপ পৰি যাব আৰু তেতিয়া কিন্তু আমাৰ কপিখন দেখাত ভাল নহ'ব আৰু তেনে কাৰণত কিন্তু এক্সামিনাৰজনে ইমপ্ৰেছ নহ'ব। এক্সামিনাৰজনে তেতিয়া তোমাৰ পৰীক্ষাৰ বহীত মাৰ্কছটো কম দিয়াৰ চান্সটো বাঢ়ি যাব। চ' তাৰ কাৰণে লিখাৰ সময়ত আমি কলম সদায় সফ্টলি ধৰিব লাগে। অলৱেজ ট্ৰাই টু হোল্ড ইউৰ পেন সফ্টলি। অ'কে, তাৰপিছত 2 নম্বৰ সিক্ৰেট টিপছটো হ'ল কিপ প্ৰপাৰ স্পেচ বিটুইন ৱৰ্ডছ। তো তোমালোকে কি কৰা, বহুতে আছে হাতৰ লিখা বহুত ভাল কিন্তু তেওঁলোকে কি কৰে লিখোঁতে শব্দবোৰৰ মাজত গেপ নাৰাখে আৰু তেনে ক্ষেত্ৰত কিন্তু হেণ্ডৰাইটিং বেয়া দেখায়। বহুতো ষ্টুডেণ্ট এনে আছে যিসকলৰ হেণ্ডৰাইটিং ইমান বেছি ভাল নহয় কিন্তু তেওঁলোকে কি কৰে লিখাৰ সময়ত শব্দবোৰৰ মাজত সঠিক গেপ ৰাখে আৰু তাৰ কাৰণে তেওঁলোকৰ হেণ্ডৰাইটিংটো দেখাত ভাল দেখা যায়, আকৰ্ষণীয় দেখা যায়। তো উচিত তোমালোকে যেতিয়া লিখিবা তেতিয়া তোমালোকে শব্দবোৰৰ মাজত সঠিক গেপ ৰাখিবলৈ ট্ৰাই কৰিবা আৰু তেতিয়া কিন্তু তোমালোকৰ হেণ্ডৰাইটিং দেখাত আকৰ্ষণীয় দেখা যাব আৰু যেতিয়া তোমালোকৰ হেণ্ডৰাইটিং আকৰ্ষণীয় দেখা যাব তেতিয়া কিন্তু তোমালোকৰ এক্সামিনাৰজনে ইমপ্ৰেছ হৈ পৰিব আৰু যেতিয়া এক্সামিনাৰে তোমালোকৰ পৰীক্ষা বহি চাই ইমপ্ৰেছ হ'ব তেতিয়া কিন্তু তোমালোকে বেছি নম্বৰ পোৱাৰ চান্সটো বাঢ়ি যায়। তো তোমালোকে যেতিয়া লিখিবা তেতিয়া তোমালোকে শব্দবোৰৰ মাজত সঠিক গেপ ৰাখিবলৈ ট্ৰাই কৰিবা। কিপ প্ৰপাৰ স্পেচ বিটুইন ৱৰ্ড। 3 নম্বৰ সিক্ৰেট টিপছ হ'ল ডোন্ট ট্ৰাই টু ৰাইট ফাষ্ট এট দ্য বিগিনিং। তো তোমালোকে বহুতে কি কৰা এক্সাম হলত টাইম নিমিলিব ভাবি প্ৰথমতে তোমালোকে কি কৰা বহুত ফাষ্ট লিখা, বহুত দ্ৰুত গতিত তোমালোকে লিখিবলৈ ষ্টাৰ্ট কৰা। তো আমি যেতিয়া স্পীডত লিখোঁ তেতিয়া স্বাভাৱিকতে আমাৰ হাতৰ লিখা কিন্তু বেয়া হয় আৰু কেতিয়াবাতো আমি নিজে কি লিখিছোঁ আমি নিজেই ধৰিব নোৱাৰোঁ। চ' তাৰ কাৰণে আমি পৰীক্ষা হলত প্ৰথমতে স্পীডত লিখিব নালাগে কিয়নো যেতিয়া হেণ্ডৰাইটিং কোৱালিটি বেয়া হ'ব তেতিয়া আমাৰ পৰীক্ষাত নম্বৰ বহুত কম অহাৰ চান্সটো বৃদ্ধি পায়। চ' তাৰ কাৰণে যেতিয়াই লিখিব ষ্টাৰ্ট কৰিবা প্ৰথমতে স্পীড লিখিব ট্ৰাই নকৰিবা আৰু যদি তোমালোকে স্পীড লিখা তেতিয়া কিন্তু তোমালোকৰ হেণ্ডৰাইটিং ভাল নহয়, তাতে কিন্তু তোমালোকৰ লিখা ভাল হোৱাৰ পৰিৱৰ্তে লিখা বেয়াহে হ'ব। চ' তাৰ কাৰণে তোমালোকে কেইদিনমান একেৰাহে তোমালোকে লিখি প্ৰেক্টিছ কৰিবা, লিখি অভ্যাস কৰিবা আৰু যেতিয়া তোমালোকৰ লিখোঁতে অভ্যাস হৈ যাব তেতিয়া কিন্তু তোমালোকে পৰীক্ষা হলতো স্পীডত লিখিব পাৰিবা, তেতিয়া কিন্তু স্পীডত লিখিলেও তোমালোকৰ হেণ্ডৰাইটিং ভাল হ'ব। অ'কে, তাৰপিছত সিক্ৰেট টিপছ নাম্বাৰ 4 চুজ এ লাইট ৱেইট এণ্ড থিন পেন। তো আমি কি কৰোঁ বহুতে জেল বা যিবোৰ পেন মোটা বা ৱেইটত বেছি সেই পেনবোৰ আমি ইউজ কৰোঁ কিয়নো সেই পেন দেখাত বহুত বেছি এট্ৰেক্টিভ হয় আৰু আমি সেইবোৰ পেন বহুত সময়ত বহুতে কিনো এক্সামত লিখাৰ বাবেও, কিন্তু আমি তেনেধৰণৰ কলম দি বেছি টাইম লিখিব নোৱাৰোঁ কিন্তু। চ' আমি অলৱেজ ওজনত কম পাতল কলম কিনা উচিত কিয়নো ওজনত কম বা পাতল কলম দি এক্সামত কিন্তু ভালকৈ দ্ৰুত গতিত লিখিব পৰা নাই। চ' তোমালোকে যেতিয়া
এক্সাম হলত লিখিবৰ কাৰণে পেন কিনিবা তেতিয়া তোমালোকে ওজনত কম মেহি চাই কলম কিনিবা তেতিয়া তোমালোকে ফাষ্ট লিখিব পাৰিবা সো যেতিয়া তোমালোকে কলম কিনিবা তেতিয়া চুজ এ লাইট ওয়েট অর থিন পেন তো লাস্ট সিক্রেট টিপস নাম্বার 5 Practice writing as much as possible. যেতিয়া তোমাৰ পেনটো মোটা হ'ব তেতিয়া তোমালোকে হিমানটা স্পীডত পৰীক্ষা হলত লিখিব নোৱাৰিবা আৰু এনে ধৰণৰ পেন দি কন্টিনিউ লিখি থাকিলেও কিন্তু হাত বিষায় তো তোমালোকে নিশ্চয় জানা যিকোনো কামত এক্সপার্ট হ'বলে আমি কামটো যিমান বেছি প্ৰেক্টিছ কৰিম হিমানে আমি এক্সপার্ট হৈ পৰিম ঠিক তেনেদৰে হাতৰ লিখা সুন্দৰ কৰাৰ কাৰণে প্ৰতিদিন অলপ সময় লৈ লিখা প্ৰেক্টিছ কৰিব লাগিব কিয়নো তোমালোকে নিশ্চয় ধ্যান কৰিছা সাগে আমি যদি কিছুদিনলে লিখা বন্ধ কৰো কিছুদিন যদি আমি নিলিখো আৰু কিছুদিন নিলিখাৰ পিছত আমি যেতিয়া ফাৰ্স্ট লিখিব ধৰো তেতিয়া কিন্তু আমাৰ লিখোতে বহুত কষ্ট হয় আৰু তেতিয়া হ্যান্ড রাইটিংও কিন্তু ইমানটা ভাল নহয় সো প্ৰতিদিন তোমালোকে যিখিনি টপিকৰ ওপৰত ষ্টাডি কৰিবা যিখিনি টপিক তোমালোকে পঢ়া সেইখিনি টপিক তোমালোকে বহিত লিখি প্ৰেক্টিছ কৰিবা তেতিয়া কিন্তু তোমালোকৰ সেই পঢ়াবোৰ বহুত দিনলে মনতো থাকিব লগতে তোমালোকৰ হ্যান্ড রাইটিং ভাল কৰাৰ প্ৰেক্টিছটো হৈ যাব সো তোমালোকে সদায় যিখিনি পঢ়া সেইখিনি এটলিষ্ট এবাৰ হলেও লিখি প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিবা আশা কৰো তোমালোকৰ বাবে টিপছখিনি বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত হেল্পফুল হয় আৰু তোমালোকে এইখিনি ফলো কৰিলে তোমালোকৰ হ্যান্ড রাইটিং তোমালোকে সুন্দৰ আৰু দ্ৰুত কৰিব পাৰিব তো আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই সিক্ৰেট টিপছখিনি আছিল তো তোমালোকে এই টিপছখিনি কেনে পালা কমেন্টছত নিশ্চয় জনাবা আৰু নেক্সট তোমালোকৰ কি টপিকৰ ওপৰত এনে ধৰণৰ ভিডিও লাগে তোমালোকে আমাক কমেন্টছত জনাবা লগতে ভিডিওটো তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি আমাৰ চেনেলত আজি নতুন আহিছা চেনেল সাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা তো থ্যাংক ইউ ফৰ ওয়াচিং